Hello everyone, welcome back to my YouTube channel. More YouTube channel or অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া সময় হৈছে প্ৰায় 8:30 আৰু মই যাব ওলাইছো এতিয়া মামাহঁতৰ ঘৰত মই আৰু মা আজি এটা সম্পূৰ্ণ ঘৰুৱা ব্লগ হ'ব তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ইমান যে কাম আছে আজি মামাহঁতৰ ঘৰত গৈ পেলাই আৰু আমি আহি আছো দেখিছেনে আজি বতৰটো ইমান ঠাণ্ডা এই লগত আছে মা আৰু এইটো আমাৰ ঘৰৰ ওচৰত থকা লক্ষ্মী মন্দিৰটো এয়া কলেজৰ ষ্টুডেণ্টবোৰ দেখি নিজৰ কলেজীয়া দিনবোৰলৈ মনত পৰি গ'ল গাইজ এয়া আমাৰ ক্ষেত্ৰীত থকা কামাখ্যা মন্দিৰ এইটোৱে আমাৰ ক্ষেত্ৰীতে থকা কামাখ্যা মন্দিৰটো ইমান ধুনীয়াকৈ সাৰি ৰাখিছে দেখিছেনে চাফ চিকুণকৈ ৰাখে বহুত ধুনীয়াকৈ এইটো কেতিয়াবা ভিডিঅ' এটা কৰিম বাৰু এয়া আমাৰ ক্ষেত্ৰী কামাখ্যা মন্দিৰ এইফালেও যাব পাৰে আৰু আমি মই আহোঁতে ইমান দেৰি হৈ গ'ল এতিয়া আইতাই চাগে আমাক ঠিকছে গালি দিব আৰু এই আইতাটো ঘৰত গৈ পাম আৰু আপোনালোকক দেখুৱাই থাকিম আইতাৰ ৰিয়েকশ্যনটো কি কয় মানে কালি মা আহিছিলে অকলে তথাপিতো ইমান দেৰি হোৱা নাছিল আৰু আজি ময়ো আহিছোঁ লগত তাৰপিছতো আমাৰ ইমান দেৰি হৈছে তো আপোনালোকে চাই থাকিব আৰু এইটো মায়ে গৈ আছে মোনা লৈ এয়া ভিতৰীয়া ৰাস্তা দি আহি আছোঁ আমি সেয়া ভিতৰুৱা ৰাস্তা দি আহি আছোঁ আহি পামেই আৰু বেছি সময় নাই এনেই আমাৰ দেৰি হৈছে আৰু কাম কৰোঁতে কিমান সময় লাগিব ঠিক নাই তাৰপিছত আকৌ মামীয়ে দি পঠাইছে মাছ জানেনে তাকো মোৱা মাছ বাছোঁতে কিমান সময় লাগিব আৰু এই আইতাহঁতৰ ঘৰ পাই গ'লোহি এতিয়া মায়ে গৈ আছে ৰ'ব কি কাৰণে আহিছোঁ এইটো বাৰু কম শেষত আইতাৰ ৰিয়েকশ্যনটো চাবচোন গাইজ আইতা আইতাই খুন্দি আছে আৰু আহি পাই গ'লোঁ মামাহঁতৰ ঘৰত আৰু আইতাই অলৰেডি ঢেঁকী দিয়ে আছে মানে পিঠাগুড়ি খুন্দিয়ে আছে কাৰণ বহুত বেছি পিঠাগুড়ি বহুত পিঠা বনাব লাগিব কি কাৰণে সেইটো আপোনালোকক জনাম নেক্সট ভিডিঅ'ত চাই থাকিব আয়োজন চলি আছে আৰু গাইজ এতিয়া ময়ো ঢেঁকী দিয়াত লাগি যাওঁ আৰু কাৰণ মায়ে এতিয়া মাছ বাচিব মই ঢেঁকী দি আছোঁ এতিয়া দিওঁনে এতিয়া আইতা দিওঁ পানীখিনি লাগে ফেলে দি আইতা দিওঁ ছুটি নোলোৱা বুলি ভাবিছিলে কাপোৰখনতেতো লাগোতে গ'ল মই ছুটি লৈছোঁ আজি আৰু শুক্ৰবাৰে ছুটি নল'লে কেনেকৈ হ'ব নাই গাখীৰ আনিছেতো পেকেট নাই পেকেট এটা লৈ আনিছোঁ সিদিনাখন খাই নহয় আমি আনিছোঁ এটা পেকেট সৰু খাব পাৰি সিদিনাখন খাইছিলোঁ $20 ঢেঁকীটো কাঠডাল 20 টকাতে তেতিয়াৰ দিনতে আৰু কিমান বছৰ কিমান বছৰমান হ'ল এনে 50-60 বছৰমানে হ'ল চাগে ন এতিয়া সেই তেতিয়াৰ পৰা এনেকুৱাই হৈ আছে 50 বছৰমান হ'ল না 50 1950 চন মানৰ আগতে
এই ভূমিকম্প ডাঙৰ ভূমিকম্প যাৱা এই তেতিয়া তেতিয়াই মানে 1950 চনতে মই কেঁচুৱা বোলো বাপৰে 1950 চনৰে ঢেঁকী এতিয়াও যেনেকুৱা সেনেকুৱাই হৈ আছে গাইছ মাদাৰ ইণ্ডিয়া কি বাচি আছা আৰু মই ঢেঁকী দি দি ভোক লাগিছে সেইকাৰণে খাই আছোঁ নিমকি এইফালে নাৰিকল ৰুকা চাহ গাখীৰ চাহ আৰু এইফালে এইবোৰ মাছ ভাজিবই আছে আৰু এইফালে মায়ে পিঠা বনোৱাত লাগি গৈছে আৰু ৰেডি পিঠা বনাবৰ কাৰণে এই দেখোন ডাঙৰ ডাঙৰ পইচা কি ৰ দিখন কি এই দেখোন ডাঙৰ ডাঙৰ পইচা এটা এখন সৰু সৰু পইচা দিলে ডাঙৰ ডাঙৰ ৰেডি দি আছে সাইজাব বনাও দেখোন কি যাবে পাবি দে এই জাবটো সৰু কৰি দিবি সাইজাব দে সাইজ হেৰি টিকলি হৈ যায় আজি না বটলটো এই বটলটো আছে থম থম ইমান জোৰে পিঠা বনাই দিছা লাগিল ন উপায় খাই গ'লো কি বোলো ইমান জোৰে পেটিছো নহয় থম থম গৈছে পাৰে ইমান বিলা ৰুকি ৰুকি ভাগৰ লাগি গৈছে গাইছ এইবিলাক যায় অকলে খালি দিছো ইমানবোৰ লাৰু এয়া চাওক আৰু এইফালে বনাই আছোঁ পানীলাও আলুৰ লগত মাছ বৰ্তমান দিয়া নাই এইফালে আছে মাছ আৰু এয়া পানীলাওৰ আঞ্জা বনাই আছোঁ হোৱা নাই বৰ্তমান হ'ব আৰু A few moments later. মই আইতাহঁতৰ ঘৰৰ পৰা দৌৰাদৌৰিকৈ আহি আছোঁ কাৰণ মোৰ টিউচন আছে আৰু দেউতাই ফোন কৰি কৈছে টিউচন আহি ৰখি আছে বুলি সেইটো কাৰণে দৌৰাদৌৰিকৈ আহি আছোঁ আৰু মায়ে দেৰিকৈ আহিব কাৰণ পিঠা বনোৱা হোৱাই নাই ইমানবোৰ পিঠা তো মই ভাতটো খাইছোঁ আৰু ইমান জল্দি আহিছোঁ ই ৰিক্সা মাতিছোঁ আহি আছে তো এইখিনি আছিলে আৰু আজি ভিডিঅ'টো আৰু নেক্সট ভিডিঅ' ধামাকা হ'ব গৈ আছে তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কিহৰ কাৰণে ইমানবোৰ পিঠা লাৰু এইবোৰ যোগাৰ কৰিছোঁ তো আপোনালোকে গম পাব নেক্সট ভিডিঅ'ত কি বনাই